নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম মুগৰ দালিৰ লগত কঁঠাল গুটি, আৰু অমিতা ভাজি, আৰু বনাম আলু আৰু পাত শাক। এতিয়া মই গেছটো জ্বলাই দিছোঁ, কেৰাহী গৰম দিছোঁ। মই এতিয়া কেৰাহী গৰম হৈ গ'ল, মই কেৰাহীত দি লৈছোঁ তেল। এতিয়া তেল গৰম হৈ গৈছে, কেঁচা জলকীয়া দি দিছোঁ, নৰসিংহ পাত দিছোঁ, এতিয়া পাঁচফোৰণ দিছোঁ। এতিয়া মই দালিখিনি আগতে ধুই ৰাখিছিলোঁ, এতিয়া মই দালিখিনি আগত ভাজি ল'ম। প্ৰথমে মই দালিখিনি ভাজি ল'ম। হালধি গুড়ি দিছোঁ, নিমখ দিছোঁ। এতিয়া মই দালিখিনি ভাজি ল'ম। ইয়াতে দিলোঁ কঁঠাল গুটিখিনি। মোৰ এতিয়া দালিখিনি ভাজা হৈ গ'ল। মই পানী গৰম কৰি লৈছিলোঁ, পানীখিনি এতিয়া গৰম পানী দি দিলোঁ। এতিয়া মই দালিখিনি গৰম পানী দি ল'লোঁ। এতিয়া সিজিবৰ কাৰণে মই প্ৰেছাৰ কুকাৰত দি দিম। মই এতিয়া দালিখিনি সিজিবৰ কাৰণে কুকাৰত দি দিলোঁ। এতিয়া মই অলপমান জিৰা গুড়ি দিলোঁ। এতিয়া মই ঢাকি দিছোঁ। দুটামান চিটি মাৰিলে মই বন্ধ কৰি দি দিম। মই এতিয়া কেৰাহী গৰম দিছোঁ। এতিয়া মই অমিতা ভাজি বনাম। মই এতিয়া কেৰাহী গৰম হৈ গ'ল, কেৰাহীত দি লৈছোঁ তেল। এতিয়া মই অমিতাখিনি উঠাই দিম। হালধি গুড়ি দিলোঁ, নিমখ দি দিছোঁ, হালধি গুড়ি আৰু নিমখ দিছোঁ। এতিয়া মই ঢাকি দিছোঁ। অমিতাখিনি অলপ সিজিবৰ কাৰণে পানী দিব লাগিব, সিজা নাই। সিজিবৰ কাৰণে অলপমান পানী দি লৈছোঁ। এতিয়া মই ঢাকি দিম। এতিয়া অমিতাখিনি সিজি গ'ল। মোৰ অমিতাখিনি হৈ গ'ল। এতিয়া মই শেষত দিছোঁ অলপমান জলকীয়া গুড়ি। কাৰণ এনেকুৱা জলকীয়া গুড়ি দিলে খাই বহুত ভাল লাগে, জ্বলা জ্বলা। এতিয়া মই অলপমান চামুচ কাচুন্দি দিছোঁ, আম কাচুন্দি। মই এইটো ঘৰতে বনাইছিলোঁ, আম কাচুন্দি। মানে এইবিলাক বেংগলীবিলাকেহে বেছি খায়, আমাৰ মানুহ বেছি নাখায়। তথাপি মই বেংগলীবিলাকৰ এটা ভিডিঅ' চাই মই এইটো বনাইছিলোঁ। এতিয়া মই ইয়াতে 1 চামুচ দি দিছোঁ। খাই কিন্তু বহুত ভাল লাগে। আগতে আমি নাজানিছিলোঁ খাব, কিন্তু মই এটা ভিডিঅ' চাই মই ঘৰতে বনাইছিলোঁ। মই এইটো ভিডিঅ' দেখা হোৱা নাই। আম কাচুন্দিখিনি দিয়াৰ পিছত আৰু অলপমান পানী দিব লাগিব। এতিয়া এইখিনি ৰেডি হৈ গ'ল, অমিতাখিনি। মই এতিয়া নমাই ল'ম। মই এতিয়া শাক ভাজি বনাবৰ কাৰণে তেল গৰম দিম। তেল গৰম হৈ গ'ল, এতিয়া দিছোঁ কেঁচা জলকীয়া, অলপমান দিছোঁ পাঁচফোৰণ। এতিয়া মই আলুখিনি আগতে ভাজি ল'ম। হালধি গুড়ি দি লৈছোঁ, নিমখ দি লৈছোঁ। আলুখিনি অলপ সিজিবৰ কাৰণে ঢাকি দিম। আলুখিনি ভজা হৈ গ'ল, কাৰণ পাত শাকত দিয়াৰ কাৰণে বেছি ভাজিব নালাগে, অলপে ভাজিব লাগে। এতিয়া মই শাকখিনি দি দিছোঁ। অলপমান নিমখ দিছিলোঁ আলু ভাজি লোৱাৰ সময়ত অলপ দিছিলোঁ, এতিয়া অলপ দিলোঁ। হালধি গুড়ি, এতিয়া মই ঢাকি দিছোঁ।
এতিয়া মোৰ শাকখিনি হৈ গ'ল, আলু আৰু পাত শাকখিনি। এতিয়া অলপমান জিৰা গুড়ি দি দিম আৰু অলপমান জলকীয়া গুড়ি। এতিয়া মোৰ শাকখিনি ৰেডি হৈ গ'ল। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিছুমান ভাষাৰ শব্দ উচ্চাৰণবোৰ অলপ গাঁৱলীয়া, আমি গাঁৱলীয়া মানুহ কাৰণে গাঁৱলীয়া টাইপৰ হয়, কিন্তু কিছুমান শুদ্ধ নহয়, সেইবিলাক চাই বাৰু আপোনালোকে বেয়া নাপাব। এতিয়া মোৰ শাকখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।